মাজতে এইবাৰ মুখ খুলিছে শিলাদিত্য দেৱে বহুবলকি শিলাদিত্য দেৱে কৈছে গামোচা জোৰা দিয়াটো একো ভুল হোৱা নাই গামোচা জোৰা দিয়াৰ ফলত সমন্বয় বাঢ়িবহে সমন্বয়ৰ বাৰ্তা কঢ়িয়াবৰ বাবে এই গামোচাখন ব্যৱহাৰ কৰা হৈছে এই গামোচাখন জোৰা দি কোনো ধৰণৰ ভুল কৰা নাই বুলি শিলাদিত্য দেৱে মন্তব্য কৰিছে সেই সময়তে একাংশই প্ৰশ্ন কৰিছে যে গামোচা এখন জোৰা দিলেহে গামোচা এখন ক্ষতবিক্ষত কৰিলেহে সমন্বয় আহে নেকি লৈ আহিছো সবিশেষ গামোচা বিতৰ্কক লৈ এবাৰ মুখ খুলিছে শিলাদিত্য দেৱে গামোচা জোৰা দিয়াটো ভুল হোৱা নাই বুলি মন্তব্য শিলাদিত্য দেৱৰ গামোচাৰ হৈতে বঙালী গামোচা জোৰা দি সমন্বয়ৰ চেষ্টা চলোৱা হৈছিল অসমীয়া গামোচাৰ হৈতে বঙালী গামোচা জোৰা দি সমন্বয়ৰ চেষ্টা চলোৱা হৈছিল বুলি মন্তব্য কৰিছে শিলাদিত্য দেৱে কিন্তু জিআই স্বীকৃতি লাভ কৰা গামোচা কিয় দ্বিখণ্ডিত কৰা হ'ল সেই সন্দৰ্ভত এতিয়া ৰাজ্যবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰাক লৈ ৰাজ্যজুৰি টোলপাৰ লাগিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে এই বিষয়টোৱে টোলপাৰৰ সৃষ্টি কৰিছে সমন্বয়ৰ নামত এনে কাৰ্য গ্ৰহণযোগ্য নহয় বুলি এতিয়া হাজাৰ হাজাৰ লোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মন্তব্য কৰিছে আৰু সেই সময়তে শিলাদিত্য দেৱে কৈছে যে গামোচা জোৰা দিয়াটো একো ভুল কৰা হোৱা নাই গামোচাৰ সক্ৰিয় বৈশিষ্ট্য থাকিবলৈ দিয়াটো সমীচীন বুলি মন্তব্য কৰিছে একাংশই গামোচা বিতৰ্কক লৈ এবাৰ মুখ খুলিছে শিলাদিত্য দেৱে তেওঁ কৈছে যে গামোচা জোৰা দিয়াটো হেনো ভুল হোৱা নাই গামোচা জোৰা দিয়া কাৰ্যটো ভুল হোৱা নাই বুলি মন্তব্য শিলাদিত্য দেৱৰ অসমীয়া গামোচাৰ সৈতে বঙালী গামোচা জোৰা দি সমন্বয়ৰ চেষ্টা চলোৱা হৈছিল বুলি শিলাদিত্য দেৱে মন্তব্য কৰিছে আৰু সেই সময়তে একাংশই প্ৰশ্ন কৰিছে জিআই স্বীকৃতি লাভ কৰা গামোচা কিয় দ্বিখণ্ডিত কৰা হ'ল যে গামোচাক অসমীয়াৰ স্বাভিমান বুলি কোৱা হয় যে গামোচাক লৈ অসমীয়াই গৌৰৱ অনুভৱ কৰে সেই গামোচাক অপমান কৰা হৈছে বুলি একাংশই মন্তব্য কৰিছে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰাক লৈ ৰাজ্যজুৰি টোলপাৰ সমন্বয়ৰ নামত এনে কাৰ্য গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে লাখ লাখ জনতাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ খুব প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে গামোচাক সক্ৰিয় বৈশিষ্ট্যৰে থাকিবলৈ দিয়াটো উচিত বুলি মন্তব্য কৰিছে একাংশই ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে আন্দোলন গঢ়ি উঠিছে গামোচা বিতৰ্কক লৈ যিটো সময়ত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চৰ্চা চলিছে সেইটো সময়তে শিলাদিত্য দেৱে নিজৰ মুখ খুলিছে আৰু কৈছে অসমীয়া গামোচাৰ সৈতে বঙালী গামোচা জোৰা দি সমন্বয়ৰহে চেষ্টা চলোৱা হৈছে গামোচা জোৰা দিয়াটো হেনো একো ভুল কাম হোৱা নাই এটা ক'ৰবাত হ'ব পাৰে ভুল ত্ৰুটি থাকিব পাৰে এইটো কোৱা নাই যে ভুল ত্ৰুটি হোৱা নাই বা ভুল ত্ৰুটি থাকিব পাৰে কিন্তু সেইটোক অলপ ইগন'ৰ কৰি পেলাই ইমান ডাঙৰ এটা ইছ্যু মই ভাবোঁ আজিৰ দিনত বনাব নালাগে কাৰণ এইটো অসমৰ মানে ডেভেলপমেণ্ট অসমৰ শক্তি বৃদ্ধিৰ বাবে মই ভাবোঁ যে এই বিতৰ্কত আমি নোযোৱাটোৱে ভাল হ'ব কিন্তু এটা গামোচা তেওঁলোকে যেনেকৈ ষ্টেজত মানে চৈতন্য মহাপ্ৰভুকো ৰাখিছে আৰু আপোনাৰ শ্ৰীমন্ত শংকৰদেৱকো ৰাখিছে তেনেকৈ বাংলা গামচাটো আৰু অসমীয়া গামচাটোকো কম্বিনেশ্যনত ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এতিয়া আপুনি এইটো কাটিছে নে জোৰ লগাইছে সেইখিনি আপোনালোকে এতিয়া আৱিষ্কাৰ কৰিব লাগিব আৰু এই দুটা সমাজ মিলিত হৈ আগতে কাম কৰিব লাগে নে নাই সেইটো ৰাইজে এতিয়া ডিচিশ্যন ল'ব লাগিব এতিয়া আমি মানে চৈতন্য মহাপ্ৰভু আৰু শ্ৰীমন্ত শংকৰদেৱক একেলগত লৈ আমি কাম কৰিম নে আমি সেই শংকৰদেৱক আমি আজান পীৰৰ লগত এৰি দিম সেইটো আমি এতিয়া আগন্তুক দিনত নিৰ্ণয় ল'ব লাগিব এটা ক'ৰবাত হ'ব পাৰে ভুল ত্ৰুটি থাকিব পাৰে এইটো কোৱা নাই যে ভুল ত্ৰুটি হোৱা নাই বা ভুল ত্ৰুটি থাকিব পাৰে কিন্তু সেইটোক অলপ ইগন'ৰ কৰি পেলাই ইমান ডাঙৰ এটা ইছ্যু মই ভাবোঁ আজিৰ দিনত বনাব নালাগে কাৰণ এইটো অসমৰ মানে ডেভেলপমেণ্ট অসমৰ শক্তি বৃদ্ধিৰ বাবে মই ভাবোঁ যে এই বিতৰ্কত আমি নোযোৱাটোৱে ভাল হ'ব কিন্তু এটা গামোচা তেওঁলোকে যেনেকৈ ষ্টেজত মানে চৈতন্য মহাপ্ৰভুকো ৰাখিছে আৰু আপোনাৰ শ্ৰীমন্ত শংকৰদেৱকো ৰাখিছে তেনেকৈ বাংলা গামচাটো আৰু অসমীয়া গামচাটোকো কম্বিনেশ্যনত ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এতিয়া আপুনি এইটো কাটিছে নে জোৰ লগাইছে সেইখিনি আপোনালোকে এতিয়া আৱিষ্কাৰ কৰিব লাগিব আৰু এই দুটা সমাজ মিলিত হৈ আগতে কাম কৰিব লাগে নে নাই সেইটো ৰাইজে এতিয়া ডিচিশ্যন ল'ব লাগিব এতিয়া আমি মানে চৈতন্য মহাপ্ৰভু আৰু শ্ৰীমন্ত শংকৰদেৱক একেলগত লৈ আমি কাম কৰিম নে আমি সেই শংকৰদেৱক আমি আজান পীৰৰ লগত এৰি দিম সেইটো আমি এতিয়া আগন্তুক দিনত নিৰ্ণয় ল'ব লাগিব